স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া ভাত পানী খাই আজৰি হৈছোঁ, ভাবিলোঁ ব্লগটো আৰম্ভ কৰোঁ। এতিয়া অস্কাৰ আমাৰ খেলি আছে আৰু আমাৰ অস্কাৰক আপোনালোকে ভিডিঅ'ত চাব বিচাৰেনে নাই জনাব দেই। আবেলি অকণমান ওলাই গ'লোঁ ফুৰিবলৈ। আমাৰ গাঁৱৰ পৰিৱেশ সন্ধিয়া সময়ত আৰু খুব ধুনীয়া হৈ পৰিছে। কি ধুনীয়া দৃশ্য চাওকচোন, আকাশখন কি ধুনীয়া লাগিছে হয়নে? এতিয়া আহি অলপমান কিবা খাব মন গ'ল, সেইকাৰণে ভাবিলোঁ মেংগ' শ্বেক অলপমান বনাওঁ। তাৰ বাবে মই গাখীৰখিনি ফ্ৰিজত থৈ দিছিলোঁ। সেইখিনি মিক্সিৰ জাৰ এটাত দি তাত কেইডোখৰমান বৰফ দিলোঁ। আপোনালোকে বৰফ যদি নিদিয়ে কথা নাই। তাৰপিছত ইয়াত আমখিনি দিলোঁ, সৰু সৰুকৈ কাটি লৈছিলোঁ। ইয়াত চেনি দিছোঁ 3 চামুচ, আলমণ্ড দিছোঁ, আপোনালোকে কাজু খিচমিচ দি দিব পাৰে আৰু ক্ৰীম দিব পাৰে। এতিয়া এইখিনি ভালকৈ মিক্সিত পিচি ল'ব। এয়া হৈ গ'ল মেংগ' শ্বেক। মই অলপ খাই চালোঁ, খাব টেষ্টি হৈছে। যদি মোৰ চেনেলটো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই বাই।